নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ। আচলতে আজি আমাৰ ঘৰৰ গৰু বিহুৰ কিছু দৃশ্য আপোনালোকক দেখাম। সকলোৰে ঘৰত অৱশ্যে পাতিছে, তথাপিও মই যিহেতু কেইটামান ভিডিঅ' কৰিছিলোঁ সেইকাৰণে দেখাই থৈছোঁ। এয়া প্ৰথমতে চাট বনাই লৈছে। প্ৰথমতে এয়া পাচলিখিনি কাটি কিনি এইদৰে এডাল এডালকৈ চাট বনাইছে আৰু বনোৱাৰ পাছত এইদৰে পাচলিখিনি ভৰাই গৈছে আৰু আপোনালোকৰ তাৰপাছত এই পাচলিখিনি আচলতে আমি ভাজি খাব লাগিব। আপোনালোকে পিছে চাট ভাজি খায়নে নেখায় ক'বচোন। মই পিছে বহুত বেছি ভাল পাওঁ। তাৰপিছত চাট ভজাৰ পাছত আকৌ আমলৈটোপ খাবলৈ আছে। সেইখিনি অৱশ্যে মই ভিডিঅ' কৰা নাই, অকল গৰু গা ধুওৱা চাট বনোৱা সেইখিনিয়ে ভিডিঅ' কৰিলোঁ। ভাবিছোঁ আপোনালোককো দেখাই লওঁ আমাৰ ঘৰত কেইদৰে বিহু পাতিছিলে। আৰু তাৰপাছত এইদৰে বনাই ল'লে কেইবাডালো চাট। আৰু তাৰপাছত এতিয়া হালধি আৰু মাটিমাহ পিচি ল'ম। এয়া আমি ট্ৰেডিশ্যনেলি পটাতে পিচিম, যিহেতু আজিকালি বহুতেই মিক্সিতে পিছে বাৰু, কিন্তু পটাত পিছাৰ সমান হ'ব নোৱাৰে। প্ৰথমতে এয়া পিচি ল'লে কেটৰি হালধি পিছাৰ পাছত তাৰপাছত পিচি ল'ম মাটিমাহ। এইখিনি আচলতে গৰুক নোওৱাৰ পাছত আমি সানিলেও ছালৰ বেমাৰ নহয় বুলি আগৰ আইতাহঁতে কয়। আৰু প্ৰথমতে গৰুক নোৱাই ল'ম, তাৰপাছত যোনখিনি থাকে সেইখিনিয়ে আমি গা ধুম। আৰু অৱশ্যে গোটেই ভিডিঅ'বোৰ কৰিবলৈ থাকিলে বাৰু। এয়া পিচি হৈ গ'ল আৰু তাৰপাছত এতিয়া আমাৰ মনুজনীক এয়া নোৱাই প্ৰথমতে ফুটটো দি গোটেই গাতে মাহ হালধিখিনি সানি দিম। আচলতে মই গোটেইখিনি ভিডিঅ' নকৰিলোঁ বাৰু। গোটেইখিনি নিয়মৰ যেনেকৈ গধূলি আহি জাগ দিয়া হয়, জাগটো কিদৰে দিয়া হয়, বহুত নীতি নিয়ম থাকে যোনখিনি মই ভিডিঅ' নকৰিলোঁ। তাৰপাছত তৰালি পঘাৰে নতুন পঘাৰে তেওঁলোকক বান্ধা হয়। যোনখিনি কৰিলোঁ সেইখিনিয়ে দেখাইছোঁ আৰু। আগতে পিছে পুখুৰীতে জুবুৰিয়াই কিনি ধোৱা হয় গোটেইখিনি একেলগে মিলি, কিন্তু এইফালে আচলতে আজিকালি এইখিনি নিয়ম নাইকিয়াই হৈ গ'ল। ইয়াত টেপৰ পানীয়ে আচলতে ধুৱাই দিছে আৰু। তাৰপাছত গৰু গাত এইখিনি চাটখিনি মাৰিছে, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বুলি। সিহঁতি মাখি মাৰে জাত জাত, সেয়াও কৰিলে, মই ভিডিঅ' কৰাহে নহ'লে বাৰু। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে।